নমস্কাৰ বন্ধুসকল, তোমালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজিৰ ভিডিঅ'টিত মই তোমালোকক আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে 10ম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ কেইটামান ইম্পৰ্টেণ্ট আৰু কমন MCQ আলোচনা কৰিবৰ বাবে আজিৰ ভিডিঅ'টি বনাইছোঁ। আহা তেনেহ'লে আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে মই তোমালোকক ক'ব বিচাৰিছোঁ যে আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে যোৱা কেইটা বছৰৰ প্ৰশ্নসমূহৰ MCQসমূহ সংলগ্ন কৰিছোঁ আৰু লগতে কেইটামান এই বছৰৰ বাবে ইম্পৰ্টেণ্ট MCQ আজিৰ ভিডিঅ'টিত মই আলোচনা কৰিম। তেনেহ'লে আজিৰ ভিডিঅ'টি সম্পূৰ্ণকৈ তোমালোকে চাই থাকা। ইয়াৰ প্ৰথমটো হৈছে চৌৰি চৌৰা সংঘৰ্ষ কেতিয়া সংঘটিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব 5 ফেব্ৰুৱাৰী 1922 চন, অৰ্থাৎ ইয়াৰ 1 নম্বৰটো। দ্বিতীয়টো আছে মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচি দিয়া হৈছিল? ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰটো, অৰ্থাৎ পিয়লি বৰুৱা। তাৰ পাছত আছে 1903 চনত কোনে আছাম এছ'চিয়েশ্যন গঠন কৰিছিল? ইয়াৰ উত্তৰটো হ'ব 4 নম্বৰত আছে মাণিক চন্দ্ৰ বৰুৱা। তাৰ পাছৰ প্ৰশ্নটো হৈছে তলত দিয়া জনগোষ্ঠীৰ কোনটো বৌদ্ধ ধৰ্মাৱলম্বী? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰত আছে খামতি। তলত দিয়াবোৰৰ কোনটো মানৱ সৃষ্ট সম্পদ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰত আছে জলসিঞ্চন নলা। তাৰ পাছৰ প্ৰশ্নটো হৈছে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰত 0.035%। তাৰ পাছৰ প্ৰশ্নটো আছে কোনখন সাগৰে এছিয়া মহাদেশক আফ্ৰিকা মহাদেশৰ পৰা পৃথক কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰত আছে লোহিত সাগৰ। তাৰ পাছৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানৰ 1976 চনত হোৱা 42 নং সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4ত আছে সমাজবাদী। তাৰ পাছৰ প্ৰশ্নটো হৈছে তলৰ সম্পদসমূহৰ কোনবিধ সম্পদ অনৱীকৰণযোগ্য? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, অৰ্থাৎ লো। তাৰ পাছৰ প্ৰশ্নটো আছে উত্তৰ মহাসাগৰলৈ বৈ যোৱা এছিয়াৰ এখন প্ৰধান নদী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আছে বি, য়াংচি। তাৰ পাছৰ প্ৰশ্নটো আছে তলৰ সম্পদসমূহৰ কোনবিধ সম্পদ অনৱীকৰণযোগ্য? ইয়াৰ উত্তৰটো হ'ব আইৰণ, অৰ্থাৎ লো। ইয়াৰ চি নম্বৰটো। তাৰ পাছৰ প্ৰশ্নটো আছে ব্ৰিটিছ চৰকাৰে দিল্লীত দৰবাৰ পাতি বংগভংগ আঁচনি বাতিল কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আছে বি, 12 ডিচেম্বৰ 1911 চনত। তাৰ পাছৰ প্ৰশ্নটো আছে কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগানটো দিছিল? ইয়াৰ উত্তৰটো হ'ব চি, অৰ্থাৎ ভাৰত ত্যাগ আন্দোলন। তাৰ পাছৰ প্ৰশ্নটো আছে গুৱাহাটীৰ সৈতে শ্বিলং সংযোগী ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল বি, অৰ্থাৎ 40 নং ৰাষ্ট্ৰীয় ঘাইপথ। তাৰ পাছৰ প্ৰশ্নটো আছে কোন তাৰিখে মানৱ অধিকাৰ দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি, অৰ্থাৎ 10 ডিচেম্বৰ। তাৰ পাছৰ প্ৰশ্নটো আছে সম্ভৱতঃ অসমলৈ আগমন ঘটা প্ৰথমটো জনশ্ৰুত কি? ইয়াৰ উত্তৰটো হ'ব চি, অৰ্থাৎ অষ্ট্ৰিক জনগোষ্ঠী। তাৰ পাছৰ প্ৰশ্নটো আছে ভাৰতীয় ৰিজাৰ্ভ বেংক স্থাপন কৰা হৈছিল। ইয়াৰ উত্তৰটো হ'ব 1935 চনত। তাৰ পাছৰ প্ৰশ্নটো আছে নীতি আয়োগৰ অধ্যক্ষ কোন? ইয়াৰ উত্তৰটো হ'ব চি, অৰ্থাৎ প্ৰধানমন্ত্ৰী। তাৰ পাছৰ প্ৰশ্নটো আছে তলৰ কোনজন জোনাকীৰ প্ৰথম সম্পাদক আছিল? ইয়াৰ উত্তৰটো হ'ব ডি, অৰ্থাৎ চন্দ্ৰকুমাৰ আগৰৱালা। তাৰ পাছৰ প্ৰশ্নটো আছে আজাদ হিন্দ ফৌজ জন্ম হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ছিংগাপুৰ। তাৰ পাছৰ প্ৰশ্নটো হৈছে পূৰ্ণ স্বৰাজ দিৱস পালন কৰা হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 26 জানুৱাৰী 1930 চন। তাৰ পাছৰ প্ৰশ্নটো আছে জলমণ্ডলে ভূপৃষ্ঠৰ কিমান শতাংশ ঠাই আগুৰি আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 71%। তাৰ পাছৰ প্ৰশ্নটো হৈছে তলৰ কোনটো মানৱ সৃষ্ট সম্পদ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি, অৰ্থাৎ উদ্যোগ। তাৰ পাছৰ প্ৰশ্নটো আছে 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লৰ্ড মিণ্টো। তাৰ পাছৰ প্ৰশ্নটো আছে তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰাকৃতিক গেছ, অৰ্থাৎ ডি নম্বৰটো।
তাৰ পাছৰ প্ৰশ্নটো আছে কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিল ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব ডি অৰ্থাৎ লৰ্ড কাৰ্জন তাৰ পাছৰ প্ৰশ্নটো আছে কোনটো দিন বিশ্ব মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয় ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব ডি অৰ্থাৎ 10 ডিচেম্বৰ তাৰ পাছৰ প্ৰশ্নটো হৈছে ব্ৰিটিছ ভাইচৰয় লৰ্ড কাৰ্জনে বংগ দ্বিখণ্ডিত কৰা দিনটো ইয়াৰ উত্তৰটো হ'ব বি অৰ্থাৎ 1905 চনৰ 16 অক্টোবৰ তাৰিখে তাৰ পাছৰ প্ৰশ্নটো হৈছে সমগ্ৰ ভাৰতবৰ্ষতে পূৰ্ণ স্বৰাজ দিৱস পালন কৰা হয় ইয়াৰ উত্তৰটো হ'ব চি 1930 চনৰ 26 জানুৱাৰী তাৰ পাছৰ প্ৰশ্নটো আছে তলৰ কোনটো স্থানিক সম্পদ নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি পানী তাৰ পাছৰ প্ৰশ্নটো আছে ভূপৃষ্ঠৰ জলমণ্ডলৰ 10% দক্ষিণ গোলাৰ্ধত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি 57%। তাৰ পাছৰ প্ৰশ্নটো আছে তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰটো অৰ্থাৎ নল গাহৰি তাৰ পাছৰ প্ৰশ্নটো আছে IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰটো ইউনেস্কো তাৰ পাছৰ প্ৰশ্নটো আছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰটো অৰ্থাৎ আটলান্টিক মহাসাগৰ তাৰ পাছৰ প্ৰশ্নটো আছে পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰটো অৰ্থাৎ ওচেনিয়া মহাদেশ তাৰ পাছৰ প্ৰশ্নটো হৈছে ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰটো অৰ্থাৎ আটলান্টিক মহাসাগৰ তাৰ পাছৰ প্ৰশ্নটো আছে এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰটো অৰ্থাৎ লোহিত সাগৰ তাৰ পাছৰ প্ৰশ্নটো আছে এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰটো অৰ্থাৎ ইউৰাল পৰ্বতমালাই তাৰ পাছৰ প্ৰশ্নটো আছে ইকুৱেডৰ কোনখন মহাদেশত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 অৰ্থাৎ দক্ষিণ আমেৰিকা মহাদেশ তাৰ পাছৰ প্ৰশ্নটো আছে ব্ৰাজিলৰ ৰাজধানী কি এই প্ৰশ্নটোৰ উত্তৰ হ'ব 3 নম্বৰটো অৰ্থাৎ ব্ৰাছিলিয়া তাৰ পাছৰ প্ৰশ্নটো হৈছে আন্তৰ্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশৰ মুঠ সংখ্যা হ'ল বি অৰ্থাৎ 15 জন তাৰ পাছৰ প্ৰশ্নটো হৈছে 1970 চনত ভাৰতত প্ৰথমে তলত দিয়া কোনটো বেংক স্থাপন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি অৰ্থাৎ বেংক অফ হিন্দুস্তান তাৰ পাছৰটো প্ৰশ্ন হৈছে ৰাষ্ট্ৰসংঘৰ চনত বলবৎ হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি অৰ্থাৎ 1945 চনৰ 24 অক্টোবৰত বন্ধুসকল আজিৰ ভিডিঅ'টিত তোমালোকৰ বাবে এইকেইটা MCQয়ে আছিলে যদিহে তোমালোকৰ মনত আৰু আন কেইবাটাও MCQ আছে তেনেহ'লে তোমালোকে মোক কমেণ্ট কৰি সুধিব পাৰিবা মই তোমালোকৰ সেই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰিম আজিৰ ভিডিঅ'টি চাই যদিহে তোমালোকে ভাল পালা তেনেহ'লে ভিডিঅ'টিত এটা লাইক কৰিবা তোমালোকৰ বন্ধুবৰ্গৰ লগতো এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও এই বিষয়ে জানিব পাৰে আৰু এনে ধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থবা যাতে মই যেতিয়া এনে ধৰণৰ ভিডিঅ'সমূহ আপলোড কৰোঁ তোমালোকে সৰ্বপ্ৰথমে সেই ভিডিঅ'টি চাব পাৰা আজিৰ ভিডিঅ'টিত ইমানেই আছিল ধন্যবাদ